অন্যান্য ৰাজনৈতিক দলৰ যিবিলাক যুৱকবৃন্দই প্ৰায় 26তকৈ অধিক লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগদান কৰিলে। মই ভাবো যে এই যোগদানে আগন্তুক দিনত আমাক অধিক শক্তিশালী কৰিব আৰু 2026 চনত নিৰ্বাচনত ইয়াৰ ভাৰতীয় জনতা পাৰ্টি বিজয় হ'ব। এটা কথা সুধিব বিচাৰিছো স্যাৰ, দুদিন আগৰ ন্যায়ৰ কাৰণে স্যাৰ বিজেপি ৰাজপথলৈ ওলাই আহিছে স্যাৰ, আচলতে কাৰ ৰাজপথলৈ ওলাই অহা আমি ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰভাৱে সেই ক্ষিপ্ৰভাৱে হ'বৰ কাৰণে আমি ন্যায়ালয়ক ন্যায়পালিকা আছে, ন্যায়পালিকাক আমি আহ্বান কৰিছো যে ন্যায় প্ৰক্ৰিয়াটো যে খুব সোনকালে হওক, টাইমৰ ভিতৰত হওক, যাতে শান্তি পায় তাৰ বাবে আমি ৰাজপথলৈ ওলাই অহা নাই। সমষ্টিত ভাৰতীয় জনতা পাৰ্টিত 2006 নতুন সদস্য অন্তৰ্ভুক্ত হল আৰু সকলো সদস্য নৰ্থ ঢেকিয়াজুলি অৰ্থাৎ FRC অঞ্চলৰ পৰা আছে। আৰু মই ভাবো যে এই 2006 কাৰ্যকৰ্তাৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি আৰু বেছি মজবুত কৰিছে।